ঘটনাটো মানে গুৰু ল'ৰাৰ পৰা আহিছিলোঁ বাবাটো যেতিয়া মই কেনেকা ইয়াত হাতী লগ পাইছে মইতো নাজানো পাছত মানুহবিলাক আমাৰ মোবাইলত ফোন কৰি পেলাই কৈ দিছে মানে আপোনাৰ মানুহ হয় নে নহয় চাওক তেনেকৈ হয় নে নহয় মোৰ বাপটো এনেকৈ ভাবি কিনে আৰু মই চাবলৈ আহিছোঁ চাই পেলাই দেখিছে মোৰ বাবা হয় 12:30 মান সময়ত হৈছে দিনতে হৈছে আমাৰ লগততো গম নাছিলে আমিতো মানে এই বস্তুটো আমাৰ গাঁৱৰ মাজেদি চেতনাগুৰি পাৰ হৈ পেলাই আমাৰ খেতি বাতিৰ ধানৰ মাজেদি আহি এই জংঘলত সোমাই আহি মানে মানুহবিলাকে দিনতে দেখিলে কি ধৰণৰ আহিছে ক'বলৈ গ'লে আমাৰ খেতি বাতিৰ মাজে মাজে আহি পেলাই এই জংঘলত সোমাইছে এইখিনি ঠাইত বোলে আছিল বস্তুটো এইটো দেখা পাই মানুহে ইফালে সিফালে মানুহ থাকিল দুই চাইডে তাৰপিছত এই মানুহজন অকলে বোলে আছিল তাত মানে তাক দেখাৰ লগে লগে খেদিছে এই দেখি পেলাইতো ওচৰত দেখিলেতো খেদিবই এইটো স্বাভাৱিক এই পলাব লাগিছে একচুৱেলি নতুবা হা এটা হাতী বোলে খুব ডাঙৰ আছিল আৰু দাঁত বোলে খুব দীঘল দাঁত আছিল এনেকুৱা অৱস্থা হাতীটো আমি এতিয়া খবৰটো পালোঁ এইটো খুচুকা চাইডৰ পৰা আহিছে ৰায়মনা এই ৰায়মনাটো বেছি দূৰ নহয় এইটো ওলাইছে আৰু প্ৰত্যেক বছৰে তেনেকুৱাই মানে খুচুকাৰ এই চাইডৰ পৰা ওলাই আমাৰ ইয়ালৈকে আহে মাজে সময়ে এইটো হৈছে দাৱাগুৰি প্ৰপাৰ দাৱাগুৰি নতুন বস্তু এইটো ফৰেষ্ট লেণ্ড নতুন বস্তি এতিয়া এইটো অলপ উত্তৰ পাৰি গ'ল বস্তুটো চানাবাৰীৰ হৈ পেলাই গ'ল হাতীটো বৰ্তমান এতিয়াও আছে হাতী আছে ইয়াতো চানাবাৰীটো বেছি ডিষ্টেঞ্চ নহয় এইটো 1 কিলোমিটাৰ হ'ব উত্তৰ পালে এজন মানুহৰ ডেড বডি দেখা পালে কিয়নো এইটো আমাৰ জংঘল এলিফেণ্ট যোনটো এইটো গাগৰাগুৰি ছাইডৰ পৰা আহিছে বুলি আমাক জনাইছে গাঁৱৰ মানুহকেইটা তো এওঁলোকে আমাক দিনৰ 1টা বজাত খবৰ দিছে খবৰ দিয়াৰ লগে লগে আমি সোনকালে ইয়াত আহি পালোঁ আহি পাই গাঁৱৰ মানুহকেইটা কৈছে মানুহ এজন মাৰিছে হাতীয়ে তো আমি চালোঁ সঁচাকৈ হয় হাতীয়ে মাৰি দিছে মানুহজন এতিয়া আমি হাতীটো বিচাৰি আছে কোনপিনি ছাইডত আছে এতিয়ালৈকে আমি হাতীটো বিচাৰি পোৱা নাই তথাপিও আমি এতিয়া হাতীটো বিচাৰিবলৈ চেষ্টা কৰি আছোঁ কোনপিনি ছাইডত আছে হাতীটো আমি যেনেকৈ হ'লেও চেষ্টা কৰিম খেদিবলৈ জংঘলত খেদি লৈ যাবলৈ আমি চেষ্টা কৰি আছোঁ এইটো হাতীটো ৰায়মানা কিবাৰ পৰা হ'ব ৰায়মানা ডিভিজনৰ পৰা আহিছে চাগে এটাই আছে মানুহজন নামটো আমি জানামতে লক্ষীৰাম ঠুটু গাঁৱটো বাছবাৰী জাইনাৰী চিম্বৰগাঁও